Welcome to Simple Life MF YouTube channel. ল'ৰা হৈ জন্ম লোৱা ইমান সহজ নহয়। 15-16 বছৰ পঢ়া-শুনা কৰোঁতে গুচি যায়। পঢ়া-শুনা শেষ কৰোঁতে নকৰোঁতে আন এটা দায়িত্ব আহি যায়, পৰিয়াল পোহপাল দিয়াৰ। নিজৰ বিয়াৰ আগতে বন্তিজনীৰ বিয়া দিব লাগিব, বহুত টকাৰ দৰকাৰ। বৃদ্ধ মা দেউতাৰ চিকিৎসাৰ বাবে দেশ এৰি বিদেশলৈ যাব লাগে কাম বিচাৰি। বন্তিক বিয়া দিয়া, সৰু ভাইটিৰ সম্পূৰ্ণ খৰচ বহন কৰাৰ লগতে মা দেউতাৰ যতন লোৱা ইত্যাদি 100টা সমস্যাৰ সন্মুখীন হৈও আনৰ লগত হাঁহি ফূৰ্তিৰে দিনবোৰ পাৰ কৰিবলগীয়া হয়। নিজে বিয়া কৰাৰ পিছত পত্নী আৰু মাক সমানে সুখী ৰাখিবলৈ গৈ নিজৰ কথা পাহৰি যায় ল'ৰা মানুহে। জীৱনৰ কথা ভাবিলে ল'ৰা মানুহৰ টোপনি নাহে। কি কৰিব, কেনেকৈ কৰিব, কেতিয়া হ'ব, এইবোৰ প্ৰশ্নই বৰকৈ আমনি কৰে। উপাৰ্জনৰ ভাল এটা ৰাস্তা বিচাৰি পোৱা নাই, ব্যৱসায় কৰিবলৈ টকা নাই আৰু চেষ্টাবোৰে ফলৰ ৰূপ লোৱা নাই। কিমান কি যে সপোন এনেই পৰি আছে। ঘৰৰ দায়িত্ব ল'ব আছে, দেউতাৰ ৰৈ যোৱা সপোন পূৰ কৰাৰ ইচ্ছা আছে। পঢ়া-শুনা শেষ কৰি চাকৰি এটা নাপালে ল'ৰা মানুহে পৰিয়ালৰ দায়িত্ব ল'বলৈ যিকোনো ধৰণৰ কাম কৰিবলৈ প্ৰস্তুত থাকে। যিমান পৰিশ্ৰমৰ কামেই নহওক কিয়, পৰিয়ালৰ দায়িত্ব ল'বৰ বাবে দেশ এৰি বিদেশলৈ যায় ল'ৰা মানুহ। যিজন ল'ৰাই ঘৰত কেতিয়াও নিজে একো বনাই খোৱা নাই, সেই ল'ৰাজনে এটা সময়ত বিদেশত গোটেই দিন কাম কৰি ৰুমত আহি নিজৰ খানা নিজে বনাই আছে। দৰমহা খোৱাৰ লগে লগে ঘৰত টকা পঠাই অথচ নিজৰ বাবে একো নলয়। ঘৰৰ পৰা ফোন কৰিলে বহুত যন্ত্ৰণা লুকাই ৰাখিও কয়, ভালে আছোঁ। সদায় বন্ধুবৰ্গৰ লগত আড্ডা মাৰি থকা ল'ৰাজনে নিজৰ প্ৰিয় বন্ধুক বাটত লগ পালেই সময়ৰ তাগিদাত মন খুলি কথা পাতিব নোৱাৰে। 25ৰ পৰা 30 বছৰ বয়সৰ ভিতৰত সফল হ'ব নোৱাৰিলে নিজৰ প্ৰেমিকাক হেৰুৱাবলগীয়া হয় আৰু প্ৰেমিকাৰ পৰা নাম পায় ধোঁকাবাজ বুলি। এনেকৈয়ে পাৰ হয় ল'ৰা মানুহৰ জীৱন। কি কৰিব নকৰিব একো ৰাস্তা বিচাৰি নাপায় যদিও নিজেই নিজক সান্তনা দিয়ে, এদিন সকলো ঠিক হৈ যাব। এনেদৰেই পাৰ হৈ যায় ল'ৰা মানুহৰ জীৱন। ভিডিঅ'টো আপুনি ক'ৰ পৰা চাই আছে কমেণ্ট কৰি জনাব। ভিডিঅ'টো ভাল লাগিলে চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।